শুনছে দোস্তিহঁত আমিতো শুনিমে তই নুশুনা সেইকাৰণে কাণ খচৰি আছা হয়নে জেৰপা হয় দেই হয় কিয় নহ'ব হয় ভাল তহঁতক কোৱাই ভুল কওঁ কি কওঁ শুনবি নে কওঁ কওঁ বহুত দিন হ'ল ভাল এটাও মক্কেলি পোৱা নাই বনাবৰ কাৰণে কচি উঠি আছে গেলা মানে নহৰ খুজুতি উঠি আছে গেলা কাৰোৰ লগত পুলপুলাব পোৱা নাই সেইকাৰণে সেইটো যেতি দোস্তিহঁত নাম লওঁতে মাল এটা আহি আছে দেখোন বে বে ভদ্ৰ যেন পাই দেখোন দেখাততো তয়ো ভদ্ৰ ভিতৰে সি তোৰ গৰমটো বেছি এতিয়া সিগিলাখান বাদ দি সি আহিয়ে আছে কাষ পালাই আহি পেলাই তাক আজি বেয়া বনাম বনবি দেই যদি আমাকে বনাই থৈ যায় সেইবাৰ কি কৰবি পাৰবো হিমত আছে তাৰ ভাইটিহঁত এখন হাপাই খোৱা গাঁও হয় নেকি একদম হয় আৰু আমি এই তিনিটিয়া বান্দাৰ গাছৰ তলত বহি আছো কিয় ঠেলা নাই নেকি আমি কি আচলকে বান্দাৰ নেকি বে একোৱে কলাক দেখোন সেইকাৰণে মই কলি কি বান্দাৰ তোৰ এই কপালৰ আগত আমাৰ আগত কেতিয়া নাই পিছে এই গাঁওখনত কি বিচাৰি আছা বান্দাৰ নহয় মই মানে নিউজ বনাওঁ ইয়াতে বোলে এটা বৰ ডাঙৰ নিউজ ওলছি সেই নিউজটো মই বনালোঁ হয় তাৰমানে নিউজটো হ'ল তিনিজনী বোলে মহলা ইয়াতে অৰুণোদয় আঁচনি পাইছে মহলা নহয় মহিলা শুদ্ধকৈ কবিচোন অলপ হয়নে নহয় মই শুদ্ধকৈ কৈছোঁ কেছটো হ'ল সেয়াত পুৰুষে কিন্তু মহিলাৰ দৰেকে বোলে থাকে সেইকাৰণে অৰুণোদয় আঁচনিটো এইবাৰ দিছি আৰু সেই মহলাটো হ'ব মোৰ নিউজৰ হেডলাইন ইমান ডাঙৰ কথা হৈছে আৰু আমি এই তিনিটা প্ৰফেচনেল অসভ্য থকাওঁতে আমি গম পোৱা নাই পিছে আপুনি কে আছি ইয়াতে মানে সিহঁতৰ অৰুণোদয় আঁচনিটো এইবাৰ কাটি দিছি সিহঁতে বোলে সিদিনা বোলে ক'ৰবাত বিয়া খাব যাওঁতে বোলে ৰাস্তাত থিয়া দি মুতি আছিল কোনোবাই দেখা পাই সিহঁতক লগাই দিছি পিছে আপুনি তাতে যাই কি কৰিব নহয় সিহঁতৰ ইণ্টাৰভিউটো মই লৈ আহোঁ সিহঁতে অৰুণোদয় কাটি দিয়াৰ পাছত এতিয়া সিহঁতৰ অৱস্থাটো অলপ কেনে হৈছে তাকে মই ইণ্টাৰভিউটো সিহঁতৰ লওঁ যাই পেলাই তোৰ কাষত গেলি সেন্দাই গান মাৰিব দিব পাছা কি কয় মনমান থাক তই কি কয় কি বেয়া কলো মই কি বেয়া কোৱা নাই তই হিন্দীৰ বাচ্চা মই সেই গানৰ কথা কোৱা নাই মই অসমীয়া গানৰ কথা কৈছো চং চং আপুনি সিহঁতৰ ইণ্টাৰভিউ ল'ব নালাগে দে আমাৰ তিনিওৰে লওঁ তহঁতৰ ইণ্টাৰভিউ ল'বা তহঁত কোনি লৈ চাওঁ তাৰ পাছত গম পাবি আমি কোনি দে ৰেডি হ তহঁত তিনিও বঢ়িয়াকৈ লওঁ দে তহঁতৰে লৈ পেলাই যাওঁ মই আমি ৰেডি আমাক ডাইৰেক্ট লাইভ ল হয়নে অলপ ৰ মই এটা ফোন কৰিলোঁ আৰু মেছেজটো হেল্ল' মই টিভিত লাইভ যাই আছোঁ দে টিভিটো লগাই দিচোন চাওঁ মোক লাইভত কেনে দেখি দে তহঁতক মই লাইভটো লওঁ দে মানে ভালকৈ ৰেডি হওঁ ৰ'দটো বৰ দিছে এইখিনিত দে লাইভ হৈ আছে তহঁতে খালি কৈ যা পুৰা লাইভ হৈ আছে ৰ'বা আপোনাক ক'ৰবাত দেখিছোঁহে আমি দেখিব পাৰ মই নিউজত ওলাই থাকোঁ নহয় দেখিব পাৰ কিয় সেইটো একো টান কথা নহয় তহঁতে দেখিব পাৰ মই নিউজত সদায় ওলাই থাকোঁ নহয় মনত আপুনি আমাৰ বাৰীৰ পাছৰ মানুহ ঘৰত তিৰিটোক বিয়া কৰাইছে হয়নে তিৰি কোন তিৰি আপিয়ে আছিল দেচোন আপুনি বিয়া পাতাৰ পাছত তিৰি হ'ল এতিয়া লাইভ গাৰ্লফ্ৰেণ্ডটো চাই আছে তহঁতে কি কৰিলি কিমান কষ্ট কৰি তাক পতাইছিলোঁ মই আজি তহঁতে এক চুটকি শেষ কৰি দিলি জানো মই আকৌ বিয়া কৰা নাই এনে মিছা কৈছে এইগিলা মই লাইভ লৈ আছোঁ মই এইগিলা মিছা কথা নকওঁ এই টাইমত মজা লাৰু মজা এনকে আৰু বস্তাত তহঁতে শেষ কৰিব ল'লি যে কিয়া তহঁতক কেনেকুৱা পাছত চাই ল'ম আজি মই এতিয়া যাওঁ গাৰ্লফ্ৰেণ্ডটোক ললিপপ দেখি পেলাই মই পতাব লাগব তাকো ললিপপ খুৱাই পতাব লাগব তই আজি মই যা তহঁতক পাছত চাই ল'ম একদিনাখনে মই চাই থাক আজি চাওঁ আমি কোন জানা নাই আমিয়ে সেই তিনিওটা থিয়া দিম এতিয়া মহলা তিনিওহে গুলিয়াই দে ৰ আচলকে আছে নেকি নে তোৰ মোৰ আছাল পিষ্টলটো